हेलो एभरिवान खबर निश्चय भाले आछे मैं दीपशिखा मोर अन्य এটা ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনালো। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া মই কাপোৰৰ কালেকশ্যন আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে গম পাব মই কেনেকুৱা ধুনীয়া কাপোৰৰ কালেকশ্যন আনিছোঁ আৰু আপোনালোকেও কাৰোবাক যদি দৰকাৰ হয় তেতিয়া কাপোৰবিলাক ল'ব পাৰিব আৰু আপোনালোকে কাৰণে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। এযোৰ টচ আৰু পাট মিক্স কৰা আছে। পাটটো হ'ল এছ কালাৰৰ, খুব ধুনীয়া এযোৰ কাপোৰ, খুবেই ধুনীয়া হয় কাপোৰযোৰ। এযোৰ খুব মিহি হয়, পাট বলে কাপোৰটো খুব মিহি হয় আৰু পিন্ধিবলৈ খুব কমফৰ্টেবল হয়। এযোৰ মাল্টি কালাৰতে ফুল কৰা আছে, দুটা ঘাই দিয়া আছে, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু খুব মিহি কাপোৰযোৰ। মেখেলাখন এইখন মেখেলাখনো খুব আহল বহল আৰু ফুলটো বহুত ডাঙৰকৈ কৰা আছে, ওপৰলৈকে ফুলটো হ'ব। খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পটিখিনি এইখিনি চাইড পটিখিনি খুব ডাঙৰ ডাঙৰকৈ কৰা আছে। খুব ধুনীয়া হয় কাপোৰযোৰ। এযোৰ ধুনীয়া মাল্টি কালাৰত আছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। জাপি ফুলৰ হয়, জাপি দিয়া আছে আৰু এইটো ময়ূৰ চৰাই জাপি আছে আৰু ডেমচি সূতাৰে কৰিছে। খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইখন চাদৰখন খুব আহল বহল হয় আৰু মাজে মাজে সৰু সৰুকৈ এনেকৈ জাপি দিছে আৰু বুটাও দি দিছে, মিক্স কৰি ফুলটো কৰিছে। খুব ধুনীয়া হয়। বৰ বিয়া তুলনি বিয়া হওক আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব আৰু কোনো কথা নাই, এই কাপোৰযোৰ চব বিয়াতে পিন্ধিব পাৰিব আৰু নাচনীবিলাকেও এই কাপোৰযোৰ ল'ব পাৰে। জাপি আৰু মৰিচা যিহেতুকে আছে, এইবোৰ নাচিবলৈ এযোৰ পিন্ধিব পাৰিব। খুব ধুনীয়া হয় কাপোৰযোৰ, টচৰ হয়। মেখেলাখনো খুব ওপৰলৈকে ফুল কৰা আছে, খুব ধুনীয়াকৈ ওপৰলৈকে ফুল কৰা আছে। ফুলখিনিও খুবেই মিহি হয়, ডেমচি সূতাৰে কৰিছে। ডেমচি সূতাৰে কৰিলে খুব মিহি হয়, ঊলে কোৱাতকৈ ডেমচি সূতাৰে কৰিলে বেছি মিহি হয় ফুলখিনি আৰু খুবেই ধুনীয়া কাপোৰযোৰ। আপোনালোকে এযোৰ বুকিং কৰিব পাৰিব যদি পচন্দ হৈছে কাৰোবাৰ, আৰু খুব সোনকালে বুকিং কৰিব, পাছলৈ থৈ নিদিব। স্ক্ৰীনশ্বট মাৰি আপোনালোকে পটাপট বুকিং কৰি দিব। আৰু ব্লাউজটো খুব হেভিকৈ বনাইছে, এই মেখেলাৰ তলৰ অংশ নিচিনাকৈ বনাইছে, হাতৰ অংশটো খুব ধুনীয়াকৈ। এইটো এনেকৈ হাতত থাকিব, এইটো খুব ধুনীয়া হয়। আৰু পটিখিনিও ডাঙৰ ডাঙৰকৈ কৰিছে, সম্পূৰ্ণকৈ ঘাইটো কৰি দিছে। খুব ধুনীয়া হয়, চাওকচোন ইমান ধুনীয়াকৈ পটিখিনি কৰি দিছে, খুব ধুনীয়া। আৰু দামো খুব কম হয়, খুব কম দামত দিয়া হয়। খুব ধুনীয়া হয় এইযোৰ। আৰু এযোৰ খুব ধুনীয়া কাপোৰ। এযোৰ মাল্টি কালাৰতে আছে ফুলখিনি। এইটো দুটা ঘাই আছে, দুটা ঘাইত কৰিছে। খুব ধুনীয়া আৰু খুব ডাঠ কাপোৰযোৰ, একদম খুব ধুনীয়াকৈ বোৱা আছে, মাটিশালত বোৱা হয়। খুব ধুনীয়াকৈ বৈছে কাপোৰযোৰ, খুব মৰম লগা কাপোৰযোৰ। গোল গোলকৈ সৰু সৰু বুটা কৰা আছে, খুব মিহিকৈ কৰিছে। এইখিনিও ডেমচি সূতাৰে কৰিছে আৰু টচ মুগাবিলাক ডেমচি সূতাৰে কৰে গোটেইখিনি। ছিংগুল চাদৰ হয়, কেচ বচা আছে, গ্ৰীণ আৰু মেৰুণ কালাৰত কেচ বচা আছে। খুব ধুনীয়া হয় কাপোৰখন, খুব মিহি হয় আৰু মাজৰটোতো কেচ বাচি দিছে হেৰেঙা হেৰেঙকৈ, খুব ধুনীয়া হয়। আৰু দহি কৰা আছে, খুব ধুনীয়াকৈ দহি কৰি দিছে। আজিকালি বজাৰত বেলেগ বেলেগ ষ্টল পোৱা যায়, কিন্তু এনেকুৱা বোৱা ষ্টলবিলাক পোৱা নাযায়। এইবিলাক ষ্টল চব সময়তে তাৰমানে
কোনো বছৰ বা এই বছৰ এখন ষ্টল ল'লে এইবছৰ বেয়া লাগিব সেইটো কথা নহয়। মানে ঠাণ্ডা ছিজনত এখন ষ্টল ল'ব পাৰিব। আৰু এখন খুব ধুনীয়া ষ্টল, গ্ৰীণ কালাৰ হয় এখন, ধুনীয়াকৈ ফুল কৰি দিছে, খুব ধুনীয়া হয় এখন আৰু খুব ধুনীয়া। আৰু মাফলাৰ, এইবিলাক মাফলাৰ হয়, এইবিলাক মাফলাৰ ল'ব পাৰিব। আৰু খুব ধুনীয়া ধুনীয়া মাফলাৰ আছে, ৰেড আৰু ব্লেকত আছে, হোৱাইট দিছে, ইমান ধুনীয়া মাফলাৰ। আৰু ছোৱালীবিলাকে এনেকৈ ছাইডতো ল'ব পাৰিব, মাফলাৰ নেমাৰিলেও এনেই আজিকালি এনেকৈও ল'ব পাৰিব, এনেকৈ লৈ গ'লেও খুব ধুনীয়া লাগে এখন। আৰু এখন ষ্টল ৰেড কালাৰ হয়, এখনত ফুল নাই, এখন ধুনীয়াকৈ এনেকৈ ডিজাইন কৰি দিছে, খুব ধুনীয়া হয়। আৰু মাফলাবিলাক আজি এইটো কালাৰৰ মাফলা আছে, ৰেড কালাৰতে আছে, আৰু বেলেগ কালাৰৰ মাফলা নাই বাৰু। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি থ'ব, তেতিয়া আগলৈকে মোৰ ভিডিঅ'বিলাক পাই থাকিব।